ভয়ংকৰ বিপদত পৰিছে অভিনেত্ৰী তথা কোৰিঅগ্ৰাফী চুমি বৰাৰ। নিজৰ মোবাইল ফোন অফ কৰি পলাতক অৱস্থাত আছে চুমি বৰাৰ। গুজৰাটৰ এটা বিলাসী বিবাহ ভৱনত নিজৰ বিবাহ সম্পন্ন কৰাৰ পাছতে অসমবাসীৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছিল। দুটামান ভিডিঅ' ছঙত কোৰিঅগ্ৰাফী কৰি দুটামান ভিডিঅ' ছঙত অভিনয় কৰি চুমি বৰাই ইমান বিলাসিতাভাৱে বিবাহ উদযাপন কৰিবলৈ বা বিবাহ আয়োজন কৰিবলৈ ক'ত টকা পাইছিল। কিন্তু এতিয়া সকলো জল পলপটকৈ ওলাই পৰিছে। অসমৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱা অনুসৰি অসমৰ হাজাৰ হাজাৰ মানুহৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰিছিল ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰে এজন 22 বছৰীয়া যুৱকে। দুখীয়া তথা মধ্যবিত্ত লোকৰ পৰা হাজাৰ হাজাৰ লাখ লাখ টকা আত্মসাৎ কৰি বিশাল ফুকনে ট্ৰেডিঙত লগাইছিল আৰু তাৰ পাছতে মাত্ৰ 22 বছৰ বয়সতে 2000 কোটি টকা মালিক হ'বলৈ সক্ষম হৈছিল বিশাল ফুকন। কিন্তু বিশাল ফুকনৰ লগত কি সম্পৰ্ক আছে চুমি বৰাৰ? বিশাল ফুকন হৈছে চুমি বৰাৰ পাতি লোৱা ভায়েক। এইজনে হৈছে সেইজন বিশাল ফুকন যিজনে চুমি বৰাৰ বিবাহত কোটি কোটি টকা খৰচ কৰিছিল। আনকি বিবাহ কাৰ্য সম্পন্ন কৰিবলৈ অসমৰ পৰা যিসকল ব্যক্তিক লৈ গৈছিল সেইসকল ব্যক্তিৰ বাবে এখন ব্যক্তিগত বিমান বন্দবস্ত কৰিছিল আৰু সকলো খৰচ বহন কৰিছিল চুমি বৰাৰ পাতি লোৱা ভায়েকে। অসম আৰক্ষীয়ে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া নাম সাঙুৰ খাইছে অভিনেত্ৰী তথা কোৰিঅগ্ৰাফী চুমি বৰাৰ। কিন্তু চুমি বৰাই নিজৰ মোবাইল ফোন অফ কৰি এতিয়া পলাতক অৱস্থাত আছে। মহানগৰ আৰক্ষীয়ে চুমি বৰাক বিচাৰি হাবাথুৰি খাইছে। এতিয়া অসমবাসী ৰাইজে চুমি বৰাক লৈ জাঙুৰ খাই উঠিছে। এয়াই নেকি বিলাসী তাৰ যি বিবাহ কাৰ্য সম্পন্ন কৰিছিল সেই বিবাহ কাৰ্যত খৰচ কৰা সাধাৰণ তথা দুখীয়া শ্ৰেণীৰ পৰা আত্মসাৎ কৰা লাখ লাখ টকাৰ এয়াই নেকি চুমি বৰা যি কৈছিল যে বিবাহৰ কাৰণে মই কষ্ট কৰি এটকাকৈ গোটাই লাখ লাখ টকা গোটাই মই সপোনৰ বিবাহখন সম্পন্ন কৰিছোঁ বা সপোনৰ বিবাহখন মই উদযাপন কৰিছোঁ। এয়ে আছিল নেকি চুমি বৰাৰ যি বিবাহত খৰচ হোৱাৰ সকলো ধন বিশাল ফুকনৰ? এতিয়া অসমবাসীৰ ৰাইজৰ প্ৰশ্ন, ক'ত আছে অভিনেত্ৰী তথা কোৰিঅগ্ৰাফী চুমি বৰাৰ? চুমি বৰাৰ প্ৰকৃততে দোষীনে? বিশাল ফুকনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল নেকি চুমি বৰা? প্ৰশ্ন এতিয়া অসমবাসীৰ ৰাইজৰ। আৰু যদিহে ওতঃপ্ৰোতভাৱে জড়িত থাকে তেনেহ'লে জেল হোৱাটো নিশ্চিত। দুখীয়া সাধাৰণ শ্ৰেণীৰ পৰা হাজাৰ হাজাৰ লাখ লাখ টকা আত্মসাৎ কৰি কোনেও বাচি যাব নোৱাৰে। এতিয়া ভুক্তভোগী জনসাধাৰণে তেওঁলোকৰ কঠোৰ শাস্তি হোৱাটো বিচাৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ক'ত পলাই আছে চুমি বৰাৰ? কেতিয়া সন্ধান ওলাব চুমি বৰাৰ? আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব।